it up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leaving. মই আপোনালোকক লগ পাইছোঁ একেবাৰে পাকঘৰৰ পৰা। আজি এয়া চব্জি বনাই আছোঁ ৰাতিপুৱা খাবৰ কাৰণে। এতিয়া বনাইছোঁ সজনা আৰু আলু। এতিয়া কুমলীয়া সজনা খাই খুবেই ভাল লাগে, আৰু এইটো ছিজনটো এতিয়াই নাখালে মানে আৰু অকণমান বুঢ়া হৈ গ'লে খাই ইমান ভাল নালাগে, সেইকাৰণে এয়া ঘৰ। আৰু এইফালে এয়া হ'ল মানে ধনিয়া বহুত দিনলৈ সতেজ কৰি থোৱাৰ উপায়। এটা গিলাচত অকণমান পানী দি পিনাই তাতে মই এনেকৈ থৈ দিছোঁ। এনেকৈ থ'লে বহুত দিনলৈ ধনিয়াখিনি সতেজ মানে ধুনীয়া হৈ থাকে আৰু বহুত দিন যায় এনেকৈ থৈ দিলে। যদি আপোনালোকে এইটো ট্ৰাই কৰি চোৱা নাই, কেতিয়াবা ট্ৰাই কৰি চাব, এনেকৈ বহুত দিন যায়। এয়া মোৰ আনি থোৱা আজি 4-5 দিন হৈ গ'ল, এতিয়াও ইমান এনেকৈ আছে, বহুত ধুনীয়া হৈ আছে। আৰু আপোনালোকেও যদি ট্ৰাই কৰা নাই এইটো কৰি চাব। চব এয়া পানী, আৰু এইখিনি মই এনেকৈ থৈ দিছোঁ। আৰু ইফালে মই কণ বিলাহী, ইয়াত মই এইখিনি পিটিকা বনাম মানে চাটনি বনাম। তেতিয়াহ'লে আপোনালোকে চাই থাকক মই কি কৰোঁ। এইখিনি মই ঘৰৰ পৰা আনিছিলোঁ, মই ঘৰত গৈছিলোঁ অহা আজি কেইদিনমান হ'ল বাৰু। তেতিয়া অনা অকণমান বেয়া হৈ যোৱা নিচিনা হৈছে, তেও মানে ইমানো বেয়া হোৱা নাই। আৰু এইখিনি মই ভাবিছোঁ আজি পিটিকা কৰি খাওঁ, কাৰণ কণ বিলাহীৰ ছিজন এতিয়া, যেতিয়া নাথাকিব তেতিয়া খুবেই মন যাব খাবলৈ। সেইকাৰণে ভাবিলোঁ আজিয়ে মই এইখিনি বনাওঁ, আৰু কণ বিলাহী এনেকৈ পুৰি খাই খুবেই ভাল লাগে। সেইকাৰণে ভাবিলোঁ আজি মই এইখিনি চাটনি বনাওঁ, আৰু মই একো নবনাওঁ, তেনেই চিম্পুলকৈ আজি মই খাম ভাবিছোঁ। আৰু ৰাতিপুৱা সময়ত অকণমান ছোৱালীজনীৰ কাৰণে দিগদাৰো হয় বেছিকৈ কৰি থাকিবলৈ, বনাবলৈ, আৰু বাকী কামবোৰ মোৰ থাকেই। সেইকাৰণে ভাবিলোঁ এনেকৈ আজি চিম্পুলকৈ বনাই থওঁ, তেতিয়াহ'লে আপোনালোকে চাই থাকক। এইখিনি মোৰ হৈ গ'ল, আৰু এইখিনি মই ধুনীয়াকৈ পিটিকা কৰি ল'ম। এইকেইজোপা মোৰ ফুলকেইজোপা মই দেখাইছিলোঁ যে বাহিৰত থ'লে ধুনীয়া হয় বুলি, তাকে এইজোপা ধুনীয়াকৈ ফুলিছে। আৰু এইজোপাটো বহুত ধুনীয়াকৈ বাঢ়িছে। বাকী এইকেইজোপা আৰু এনেকেই আছে, কিন্তু এইকেইজোপাত ধুনীয়াকৈ ফুলি গৈছে। আৰু ৰ'ব আপোনালোকক দেখুৱাইছোঁ ফুল এজোপা। এয়া চাওক, এনেকুৱা ফুল কোনে কোনে ভাল পায় বাৰু? মই বহুতেই ভাল পাওঁ, সেইকাৰণে ইয়াতে মই লগাই থৈছিলোঁ। ইমান ধুনীয়াকৈ ফুলি আছে, কিন্তু এইজোপা ফুল এটা ছিজনতে ফুলে, এতিয়া ফুলা নাই। এইবোৰ এনেকৈ অকণমান গুজি থ'ব লাগে, গুজি থ'লে বহুত হৈ যায়, কিন্তু এনে দেখিবলৈও বহুত ভাল লাগে।
আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ খবৰ চাগে সকলোৰে ভাল আৰু মোৰো বাৰু ভালেই কিন্তু ইমানো ভাল নহয় ছোৱালী একদম গাটো ভাল নহয় তাইৰ লগত মই লাগি থাকোতে কৈছে একদিন ভিডিঅ' দিম বুলি ভাবিও মই ভিডিঅ' দিব পৰা নাই আজিও এটা ভিডিঅ' ষ্টাৰ্ট কৰিলো ভিডিঅ'টো ষ্টাৰ্ট কৰিও মই সম্পূৰ্ণ কৰিব নোৱাৰিলো ভাবিছিলো উঠনি ভাত পানী খাই আজৰি হৈ আপোনালোকৰ লগত কথা পাতিম কিন্তু নাই নহল তাই বহুত আমনি কৰিব ধৰিছে যিজনী ছোৱালী অকণমানো আমনি নকৰে ধুনীয়াকৈ বিছনাত শুই থাকে সেই ছোৱালীজনী মানে ইমানে আমনি কৰিছে তাইক অকল লৈ ফুৰিব লাগে এতিয়া তাইক লৈ আছে আমাৰ ঘৰত থকা ল'ৰাজনে লৈ ধুনীয়াকৈ অকণমান ওলাই গৈছে তাই এতিয়াহে তাই ধুনীয়াকৈ মানে খেলিছে তাইক যেতিয়া তাই অকণমান ওলাই যাবলৈ পায় তেতিয়া তাই খুব ভাল পায় সেইকাৰণে তাই এতিয়া তাইক লৈ গৈছে উলিয়াই পিনে আৰু মই ভাবিছিলো আপোনালোকক আজি মোৰ কেইটামান বস্তু দেখুৱাম কেইজমান কাপোৰ দেখুৱাম আৰু লগতে অকণমান বস্তু কেইটামান দেখুৱাম ভাবিছিলো কিন্তু এতিয়া সন্ধিয়া হ'লগে তথাপি মই দেখুৱাবলৈ চেষ্টা কৰিম মোৰ কেইজমান পুৰণি কাপোৰ দেখুৱাম বুলি ভাবিছিলো আপোনালোকৰ আগত তেতিয়াহ'লে বলক কাপোৰখিনি চাই লওঁ এইখিনি হ'ল মোৰ যোনখিনি বেটিৰ ইয়াত যোনখিনি কাগজপত্ৰ আছে তাই হস্পিটেলৰ পৰা যোনখিনি কাগজপত্ৰ অনা হৈছিলে তাই এইখিনি সকলোখিনি ইয়াতে আছে মোৰ মানে ধৰক সহজতে বিচাৰিলে পোৱাকে আৰু এইটো হ'ল মোৰ ফেভাৰিট এটা পাৰ্চ টিকলা পাৰ্চ খুব ভাল লাগে মোৰ এইটো আৰু এইখিনিতে আছে মোৰ এই কাপোৰ কিযোৰ তলৰ পাৰ্টটো আজি নেদেখুৱাওঁ আজি মই আপোনালোকক দেখুৱাবলৈ লোৱা কাপোৰ কিযোৰ মই উলিয়াই লৈছোঁ কাপোৰ কিযোৰ হ'ল এইকেইযোৰ এইকেইযোৰ কাপোৰ কমেও আজি 7-8 বছৰ আগৰ কাপোৰ যেতিয়া মোৰ তুলনি হৈছিলে তেতিয়া মোক এইকেইযোৰ বিয়াত দিছিলে বিয়াত গিফ্ট কৰিছিলে আৰু মই ভাবিলোঁ তাকে আজি আপোনালোকক অকণমান দেখুৱাই দিওঁ আগৰ দিনৰ কাপোৰনো কেনেকুৱা আছিল আজি 7-8 বছৰ আগত তাকে ভাবিলোঁ আজি আপোনালোকৰ আগত অকণমান দেখুৱাওঁ এই ৰংটো মোৰ মানে এই কালাৰটো মোৰ খুবেই প্ৰিয় আৰু খুব ভাল লাগে মোৰ এইযোৰ চক মই কিন্তু ইমানকে পিন্ধা হোৱাই নাই এইযোৰ আৰু আজি 7-8 বছৰ আগৰ কাপোৰবোৰত এনেকৈ ফুল খুব আছিলে ইয়াত ফুল বেছি ইয়াত কিন্তু এই কাপোৰযোৰ বহুত হেভি হয় পিন্ধিবলৈ অকণমান অসুবিধা মানে গধুৰ হয় যে কাপোৰযোৰ সেইকাৰণে এই ব্লাউজ পিচটো মই কিন্তু আজিলৈকে চিলোৱা নাই কাৰণ মই যিহেতু নিপিন্ধো সেইকাৰণে মই চিলোৱাও হোৱা নাই এইখন হ'ল ইয়াৰ চাদৰখন এইখন হ'ল চাদৰখন সেইটো সময়তে দহি বেয়া হৈছেগৈ অকণমান দহিটো থওঁতে এইযোৰ এই চাদৰখনতো এনেকৈ আছে খুব হেভি কাপোৰযোৰ পিন্ধিলে খুব গধুৰ হয় পৰে কাপোৰযোৰত সেইকাৰণে মই ইমানকৈ পিন্ধা হোৱা নাই বাকী আপোনাক এইযোৰ দেখুৱাইছোঁ এইযোৰ হ'ল এইযোৰ এই কাপোৰযোৰ খুব ভাল লাগে ৰংটো মানে
আগৰ দিনৰ পাটৰ কাপোৰ বুলি ক'বলৈ গ'লে এই ফুলবোৰে খুব মানে হেভি কৰি পেলাই কাপোৰযোৰ খুব গধুৰ হয় কাপোৰবোৰ মই সেইকাৰণে ইমান ভাল নাপাওঁ গধুৰ কাৰণে এইখন ইয়াৰ চাদৰখন এইখন চাদৰখন কিন্তু কালাৰ গিটা খুব মৰম লাগে মোৰ এইটো কালাৰো খুব ভাল পাওঁ মই আৰু এইটো কালাৰো খুব ভাল লাগে কাপোৰগিজোৰ এই কাপোৰগিজোৰ মোৰ কালাৰটো কাৰণে খুব মৰম লাগে আৰু যেহেতু পুৰণি কাপোৰ সেইকাৰণে মই খুব ধুনীয়াকৈ সযতনে থৈ দিছোঁ যেহেতু এটা চিন স্বৰূপে মোৰ লগত সদায় থাকি যাব পিছত মই মোৰ ছোৱালীক দেখুৱাবলৈ হ'ব সেইকাৰণে মই এই কাপোৰগিজোৰ ধুনীয়াকৈ থৈ দিছোঁ আৰু ইয়াৰ ব্লাউজটো আছে ইয়াৰ মই চিলালোঁ বাৰু ব্লাউজটো সেইটো ব্লাউজটো মই ক'ৰবাত আছে থৈ দিছোঁ বেলেগকৈ কিন্তু এই কাপোৰগিজোৰ মই এক্সট্ৰাকৈ থৈছোঁ আৰু এইযোৰত কাপোৰযোৰত কিন্তু দহিটো ধুনীয়াকৈ দিছে সেইকাৰণে ভাল হৈ আছে আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু কাপোৰ কেইযোৰ কেনে পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বেছি দীঘল নকৰোঁ ভিডিঅ'টো কাৰণ ছোৱালীৰ একেবাৰে গা ভাল নাই তাই খুব আমনি কৰি আছে সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰিছোঁ বাই